অলপমান মেকআপ কৰিবলৈ ল'ৰা এটাক মাতিছিলোঁ, তাকে বোলে ল'ৰাটো আহি আছে, ঘৰটো চিনি নাপায়। এনে সি নতুন বাইক লৈছে যে, বাইকখন দেখুৱাবৰ কাৰণে আহিছে। ল'ৰা কেনেকুৱা লাগিছে বিয়া পাতি? বিয়া পাতি কা বেয়া লাগে, চবৰ ভাল লাগে। Hey guys, good morning. So finally this is a wedding day. আজি হৈছে বিয়া আৰু দেখিছেন আৰু এটা কথা মোক লাষ্ট কেইদিনমানৰ পৰা এটা মানে হেৰিতে দেখি আছে চাগে, মোক লাষ্ট কেইদিনমানৰ পৰা অনলি এটা চলাতে দেখি আছে কাৰণ মই ঘৰৰ পৰা কাপোৰ আনিব পাহৰি গ'লো। চ' আজি হৈছে ফাইনেলি ৱেডিং ডে। মামা একদম ধুনীয়াকৈ কামত লাগি যোৱা। এতিয়া বলক ভিতৰলৈ যাওঁ, কিন্তু গান লগাই আছে, মোক কপিৰাইট আহি যাব, ভিতৰত গৈ দেখুৱাই আছো। আৰু আমাৰ ইয়াত গোটেই পেণ্ডেল ৰেডি। আৰু ঘৰৰ ভিতৰতো গোটেই একদম হালচাল হৈছে। এইফালে মা পুৰা একদম কামত লাগি আছে আৰু বোলে এবাৰ বাহিৰলৈ গৈ দেখুৱাম। বোলে হাই। সেইফালে গোটেই মানুহখিনি কামত লাগি আছে আৰু ইফালে কি বনোৱা আৰম্ভ কৰি দিলে কাৰণ সময় কম। এইফালে ককা কি বনাই আছে আপুনি? মুড়ি ঘণ্টা। অ'কে। আৰু সিফালে গোটেই সিফালে মে বি দালি মানে 3-4টা চৌকা বহাইছে, ক'ত কি বনাইছে একো গম নাপাওঁ। ইফালে আইতাহঁতে আলু পিয়াজ কাটি আছে, চব্জি কাটি আছে। ইফালে পিয়াজ দিয়া লাগা কামত লাগা, চবফালে কাম কৰিছে কাকা। এইফালে মামীহঁতো একদম লাগি আছে, গোটেই হালচাল হৈ আছে ঘৰখন। এইফালে চাওক, ইফালে মামীহঁতে গোটেই কামত লাগি আছে। মানুহ কোন ক'ত আছে একো পাত্তা নাই, মানে চবেই নিজৰ কাম কৰি আছে। আৰু মই ৰাতিপুৱাই যি উঠিলো, এতিয়ালৈকে ৰেষ্টে ল'ব টাইম পোৱা নাই। মই ভাবিলো এইখিনি সময়তে ব্লগটো বোলো কণ্টিনিউ কৰি দিওঁ। ইমান বেছি চবেই মানে নিজৰ কামত ব্যস্ত হৈ আছে ন, কাৰো সময় নাই আজি কথা পাতিবৰ কাৰণে। চ' আজি ফাইনেলি ৱেডিং ডে কৈছে, ফাইনেলি আজি বিয়া। আৰু ইমান দিনৰ পৰা মেহনত কৰি গোটেই এতিয়া আজি ফাইনেলি ডেটো পাই গৈছে। এনেকৈ মই চাহপানী খাই লওঁ ফাৰ্ষ্ট, গা ধুব লাগিব। এতিয়ালৈকে মই গা ধোৱাই নাই। আৰু এইফালে আমাৰ দৰা মেইন মানুহটোকে দেখুৱাব পাহৰি গৈছিলোগে, গা ধুব। আৰু এই কালিৰ পৰা এনেকে যি আধা কাপোৰ পিন্ধা হৈ আছে, ধুতি চুটি এনেকে। আৰু ঠাণ্ডা আজি বোলে মামাক বৰফেদি গা ধুৱাব, হ'বনে? বৰফেদি বোলে গা ধুৱাব, বৰফেদি গা ধুৱাব, মজা লাগিব ন? আৰু বাহি পানীটো এনেও টেকেলিত থোৱা পানী এনেও ঠাণ্ডা হৈয়ে আছে। আজি চেচ থৰথৰাই কঁপি থাকিব আৰু আজি। চ' গাইজ আহি গ'ল আমাৰ পানী তুলি, কিন্তু মই যাওঁতেহে মই ভিডিঅ' কৰা নহ'ল, মই গা ধুই আছিলো। আহি গ'ল। নাম চাম গাই আছে, নাম প্ৰসংগ হৈ আছে। এইখন চোতালতে আমাৰ হেৰিটো হ'ব আৰু মানুহ আহিলে বহিব। গা চা ধুই একদম মই আজৰি হৈ আহিছো। আৰু এতিয়া বৰ্তমান কুৰ্তাই পিন্ধিছো বাৰু, অলপমান পিছত চাদৰ মেখেলা পিন্ধিম। পিছে বাহিৰলৈ আহিছো, মই অলপমান মেকআপ কৰিবলৈ ল'ৰা এটাক মাতিছিলো, তাকে বোলে ল'ৰাটো আহি আছে, ঘৰটো চিনি নাপায়, তাকে ওলাই আহিছো। বাটতে মই ৰৈ দিওঁ। পিছে আমাৰ গোটেই ভকত চকত গোটেইবোৰ আহি পালে আৰু এতিয়া তেওঁলোকে নাম প্ৰসংগ কৰিলে অলপমান। এতিয়া চাহপানী অকণমান কিবা কিবি খাইছে, খাবলৈ দিয়া গৈছে। পিছে মই এতিয়া ল'ৰাটোলৈ ৰখি আছো, আহিয়ে পোৱা নাই নহয়, তাকে যাওঁ বোলো অকণমান আগুৱাই কেনে।
মামা তুমি যোৱা ঠাণ্ডা পানী পাপে সানি দিয়ক বগা আহক আৰু অকণমান আমাৰ ছোৱালীজনী হেৰি চাই পেলাই দিব পেলাই থৈছে নহয় বেছি বগা কৰি লৈ যাম Suku makeup makeup কৰিবলৈ মানুহ মাতিছো মই কিন্তু মেকআপ কৰি আছে শিখুৱে মোৰ পালটো তাই লৈ লৈছে শিখু পইচা তই দিবি ন পইচাটো তই দি দিবি হ'ব নে মইহে মাতিছো কিন্তু তই কৰি আছ তো শিখু কৰাৰ পিছতে মোক কৰি দিব আৰু মায়ে সৰুকে অকমান খোপাটো বান্ধিছে মায়ে এনেকে মেকআপ চেকআপ কৰা নাই তো মায়ে খোপাটো বান্ধিছে মই লগ পালে দেখুৱাম বাৰু মা ইফালৰ পৰা সিফাল ঘূৰি ফুৰিছে ন বিচাৰি পোৱা নাই আৰু ইফালে আমাৰ মামী আছে আহি গ'ল মাইনা মামী ইমি আছে নে মেকআপ কৰা চাই আছে মামীহঁতে চিম্পলকে কৰি দিবা হা একদম হেভিকে নালাগে কাৰণ ৰাতিপুৱালে থাকিব লাগিব কাইলৈ বুজিছানে লাইট জ্বলি গ'ল মানে এতিয়া গাইজ মোৰ মেকআপ হ'ব মুখখন ইমান ভেদেলা লাগিছে বহুত ভেদেলা লাগিছে মই আগতীয়াকে ব্লাউজ ধুনীয়াকে পিন্ধি লৈছো কি লগাইছে এইটো ক্ৰীম গাইজ মোৰ মেকআপ 50% ডান মানে গোটেইখিনিয়ে ডান জাষ্ট লিপষ্টিকটো লগাব বাকী আছে আৰু মোৰ খোপা চোপা গোটেই হৈ গৈছেগে মই গোটেই আউটপুটটো দেখুৱাম বাৰু আৰু ইমান ধুনীয়া কাম কৰিছে আমাৰ ভৃগুৱে একচুৱেলি সি মোৰ লগৰে হয় চ' ইমান ধুনীয়া কাম কৰিছে মই মানে ইয়াৰ কথা নকৈ নোৱাৰিলো চ' বাইদেৱে ইয়াৰ গোটেই কণ্টেক্ট ডিটেইলছখিনি ডেছক্ৰিপশ্যনতে আছে আপোনালোকে গোটেই আউটপুটটো চাই ল'ব বাৰু কিন্তু বহুত ধুনীয়া কাম কৰিছে মই আপোনালোকক মানে নিজৰ এটা অপিনিয়ন হেৰি দি দিছো নিজৰ ফালৰ পৰা এটা কৈছো বহুত ধুনীয়া কাম কৰিছে সঁচাকে চ' ইয়াৰ গোটেই ডিটেইলছখিনি ডেছক্ৰিপশ্যনতে থাকিব মৰিগাঁও বিশেষকৈ যদি কোনোবাই মানে ফটোশ্বুট বা কিবা কিবি ব্ৰাইডেল চেল যিকোনো শ্বুটৰ কাৰণে যদি মেকআপৰ প্ৰয়োজন হয় তেনেহ'লে ইয়াক কণ্টেক্ট কৰিবলৈ পাৰে নট অনলি মৰিগাঁও ন চবতে যোৱা তাকে নট অনলি মৰিগাঁও চবতে যায় চ' কণ্টেক্ট কৰিব পাৰে খুব ধুনীয়া কাম কৰিছে আৰু মই বহুত বেছি ছেটিছফাইড হয় পিছে গোটেই আউটপুটটো ওলোৱা নাই বাৰু মই এইখিনি চাই মানে একদম মোৰ মন ভাল লাগি গৈছেগে
ফাইনেল লুকটো কেনেকুৱা লাগিছে গাইজ পিছে মই বেছি টাইম ভিডিঅ' কৰি থাকিব নোৱাৰিম কাৰণ গোটেই গান লগাই আছে মোৰ কপিৰাইট আহি যাবগৈ বাইদেউ লুকটো কেনেকুৱা লাগিছে মই ফাৰ্ষ্টতে এযোৰ চিম্পলে পিন্ধিছোঁ এটা নৰ্মেল এযোৰ কাপোৰ আপোনালোকে হয়তো মোৰ আগৰ ভিডিঅ' দেখিছে আৰু পিছফালে আমাৰ ধন আহি এণ্ট্ৰি মাৰি দিছেহি এনে সি নতুন বাইক লৈছে যে তো বাইকখন দেখুৱাবৰ কাৰণে আহিছে পাইট মাৰিবৰ কাৰণে আহিছে আৰু এফালে নীলু আৰু এইজন ভৃগু হয় এফালে হা দি আছো এফালে ভৃগু ইয়ে মোক মেকআপ কৰিছে অলৰেডি ইয়াৰ গোটেই ডিটেইলছখিনি মই কথা কৈছোৱে ডেছক্ৰিপশ্যনতে আছে চ' যদি বিচাৰে কণ্টেক্ট কৰিবলৈ পাৰে দেখিছে এইটো গোটেই ফাইনেল আউটপুটটো হয় ইমান ধুনীয়া মানে লুকটো ক্ৰিয়েট কৰিছে ই আৰু একদম মানে হেভি লগা নাই চিম্পল পাৰ্টি মেকআপ লুক গাইজ আমাৰ গোটেই মামী সন্থা আহি গৈছে চাওক গোটেই মামী জেঠাই চব আহি গৈছে ভিডিঅ' সকলোৰ লগতে কৰিছো আমাৰ মেইন দৰাটোৰ লগতে কৰা নাই দৰা কেনেকুৱা লাগিছে বিয়া পাতি কা বেয়া লাগে চবৰে ভাল লাগে বা একেবাৰে বেলেগ এনচাৰ দিছে আৰু মালাটা লাগে নামি যায় কপালপা একেবাৰে ক'ব পালে নহয় একচুৱেলি ঢিলা হ'ল তাৰমানে শুকাই গৈ আছে যে সূতাটো ঢিলা হ'ল অলপ পিছত যামেই আনিবলৈ নতুন মানুহ অলপ পিছত যামেই কেইটা বাজিছে টিপি দিয়াচোন এতিয়া কেইটা বাজিছে এই চাইডৰ ফালে টিপি দিয়া এতিয়া 5টা বাজিছে আৰু আমাৰ লগ্ন কিমান সময় লগটো 7টা 42 41 পৰা না 7টা 2 পৰা 8টা 45 নে কিমান মানে সেই গ'লে হ'ল আৰু এটা টাইমত আৰু এনেও ইমান জল্দি মানুহ আহিয়ে থাকে কিন্তু ইমান জল্দি সেই যাব লাগিব আৰু উপায় নাই টাইম যিহেতু দিছে আৰু এইখিনি সময়ত মানুহ অকণমান কম হৈছে কিন্তু অলপমান পিছত মানে আমাৰ এন্ধাৰ যেতিয়া হ'ব তেতিয়াতো মানুহ আল্টিমেট আহিব আৰু মোৰ যে ইফালৰ পৰা সিফাল ঘূৰি ফুৰি ভৰি বিষাই গৈছেগৈ মই নিজৰ মেকআপ লুকটো কেনেকুৱা হৈছে মই সেইটোকে চাব পৰা নাই মই আহি পেলাই পালোহি কইনা ঘৰ মানে অলপ পিছত আহি আছো নিবৰ কাৰণে আকৌ এবাৰ দৰা ঘৰ পৰা আহিছো ভাত খালা কি নাই খবৰ ল'বলৈ খালা কি নাই